हेलो फ्रेंड्स मोर এই ভিডিওটোত আপোনালোকক ওয়েলকাম জনাইছো। फ्रेंड्स আপুনি নিশ্চয় জানে যে অসমৰ লগতে সমগ্ৰ দেশজুৰি লকডাউন চলি আছে, কিন্তু আজিৰ পৰা কি খোলা থাকিব আৰু কি বন্ধ থাকিব জানে নেকি? নাজানিলে ভিডিওটো চাই থাকক। সৰকাৰৰ ঘোষণা মতে আজিৰ পৰা কৃষকসকলে খেতি পথাৰত কাম কৰিব পাৰিব, কিন্তু সোশ্যাল ডিস্টেন্স ৰাখিব লাগিব। লগতে খোলা থাকিব কুৰিয়াৰ সাৰ্ভিস। লকডাউনৰ কাৰণে গাঁও পঞ্চায়তৰ ৰাস্তা ঘাটৰ যিবোৰ কাম বন্ধ হৈ আছিল সেইবোৰ কামো আজিৰ পৰা কৰিব পাৰিব। ফলমূলৰ দোকান, ব্ৰইলাৰৰ ফাৰ্ম আদি সকলোবোৰ খোলা থাকিব। এতিয়া জানি লও কি বন্ধ থাকিব। সমগ্ৰ দেশৰ ৰেল সেৱা আগৰ দৰে বন্ধ থাকিব। স্কুল, কলেজ, সকলো ধৰণৰ ফেক্টৰী, সিনেমা হল আদি সকলোবোৰ কটকটীয়াভাৱে বন্ধ থাকিব। দেশখনৰ সকলো ধৰণৰ পূজা পাৰ্বণ 3 মাহৰ কাৰণে বন্ধ থাকিব। লকডাউন অমান্য কৰাজনৰ ওপৰত কঠোৰ সিদ্ধান্ত ল'ব আৰক্ষীয়ে। যিবোৰ মানুহে লকডাউনৰ কাৰণে ঠায়ে ৰখিবলগীয়া হৈছে তেওঁলোকক ঘৰলৈ অনাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। মন্দিৰত 3 জনৰ বেছি মানুহ একেলগে সোমাব নোৱাৰিব। সকলো ধৰণৰ বজাৰ, দোকান, শ্বপিং মল কটকটীয়াভাৱে বন্ধ থাকিব। আজিৰ এই ভিডিওটো ইমানলৈকে। ভিডিওটো ভাল লাগিলে কমেন্ট কৰি জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব।